আজি আমাৰ 21 নং খালবাৰী সমষ্টিৰ আমাৰ এই বুনমাজা প্ৰাইমাৰীত আমাৰ ইনিগ্ৰেশ্যন আছিলে ৰাস্তাৰ তো আজি কৰা হ'ল। তো মই ইলেকশ্যনৰ টাইমত যি টাইমত মানে ইলেকশ্যন কেম্পিং হৈ আছিলে BTC ইলেকশ্যনত, তো মানুহ যিমান আমাৰ সেইখিনি অঞ্চলৰ মানুহ আছে সেইখিনি মানুহৰ ওচৰত আহি পেলাই মই কথা দিছিলে। তো আজি মই সম্পূৰ্ণ কৰিলোঁ, মানে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আনি পেলাই BTCৰ পৰা আজি টেণ্ডাৰ NIT হৈ গ'ল। তো এতিয়া কোনি পাব এইটো আমি নাজানো, কণ্ট্ৰেক্টৰ কোনি পাব, অনলাইন ছিষ্টেম আছে এতিয়া। তো আগৰ নিচিনা মানে পকেট টেণ্ডাৰ নহয়। তো কণ্ট্ৰেক্টৰটো যোনে পাওক তো ভালে কৰি যাওক, আৰু আমাৰ এইখিনি লোকেল মানুহে যেন মানে ভাল এটা সুবিধা পায় সেইটোৱে মই অনুৰোধ কৰিম। কিমানটা ৰাস্তা কৰিব আজি ইয়াতে ৰাস্তা 3টা আছে, আকৌ বৰ্ডাৰ পিচিং এটা আছে পল্লা ৰিভাৰত, তাৰপিছত আকৌ মাৰ্কেট ছেড আছে আৰু ড্ৰেইন আমাৰ বাগান গুডলি বাজাৰত। এই কামবিলাক কেতিয়ালৈকে আৰম্ভ হোৱা সম্ভাৱনা আছে? কামটো এতিয়া টেণ্ডাৰ হ'ব, টেণ্ডাৰ হোৱাৰ লগে লগে টেণ্ডাৰটো যোনে পায় অৰ্ডাৰটোতো আমাৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰহে দিব। তো অৰ্ডাৰটো যিমান পাৰে সোনকালে দিম মই, তাৰপিছত কামটো ষ্টাৰ্ট কৰি দিম। সেইটো 155 মানে 85 85 লাখ। গোটেইকেইটা ৰাস্তা 3টা আছে ইয়াতে। ইয়াৰ পিছত বৰ্ডাৰ পিচিং এটা আছে 1,06 লাখ, আৰু আমাৰ মাৰ্কেট ছেড আছে আমাৰ 15 ফাইনেন্সত, এই মাৰ্কেট ছেডো কৰিব। আৰু ড্ৰেইন যোনটো গুডলি বাজাৰ আছে আমাৰ বাঁশবাৰী বাগানত, তাতেও ড্ৰেইন এটা আছে, সেইটোও 15 ফাইনেন্স। সেইটো হ'ল SOPTG, যোনটো এতিয়া ৰোডছ আৰু বৰ্ডাৰ পিচিং আছে সেইবোৰে SOPTGৰ পৰা। ৰাইজৰ কাম কৰিব পাই কেনেকুৱা অনুভৱ? নাই, এতিয়া মই ৰাইজৰ ওচৰত আহি পেলাই যি কথা দিছে সেইটো আমাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰীয়ে মোৰ হাতত গোটাই দিছে যে তুমি যেনেকুৱা কথা দিছিলে সেইটো ভালকৈ কাম কৰি দিবা, সেইটোৱে কথা দিছে। তাৰ কাৰণে মই নিজেই আনি পেলাই এতিয়া দি দিলোঁ। সমাজৰ ওচৰত আহি পেলাই মই নিজেই সেইবোৰ কামটো দিব পৰাৰ কাৰণে মই বহুত আনন্দিত হৈছে। এতিয়া BTC অসম মানে ৰাজ্যত আৰু কেন্দ্ৰতো NDA চৰকাৰ, আপোনালোক যাৰ অংশীদাৰ, গতিকে পৰিকল্পনা বা কেনেকুৱা ধৰণে আগবাঢ়িব বা কাম ডাবল পেকেজৰ কথা কোৱা হৈছে? নাই, এতিয়া ট্ৰিপল ইঞ্জিন বুলি কৈ আছে। তো যিমান আমাৰ মানে চেণ্ট্ৰেল, ষ্টেট আৰু আমাৰ BTC 3টাতো আমাৰ মানে NDA গভমেণ্ট চলি আছে। তো সেইটো কাৰণে এতিয়া বিৰাট স্পীডত আমাৰ উন্নয়নটো হ'ব। যিমান ফাণ্ডিং আছে আমি জল্দি পাবলৈ সক্ষম হ'ম। সেইটো কাৰণে মই ভাবোঁ মানে এই আমাৰ 5 বছৰত যেন মানে বহুত উন্নয়নৰ কাম হ'ব। আনন্দবজাৰ গোবৰ্ধনা পথটো বহুত বেয়া হৈ আছে, ৰাইজে বহুত প্ৰশ্ন কৰি থাকে। DPR দিছে, এতিয়া DPR ক্লিয়াৰ কৰা হৈছে না হোৱা নাই মই নাজানো। মই ছাৰৰ লগত কথা পাতিছিলোঁ, আৰু ছাৰে আমাৰ চিফ মহোদয়ে মানে আমাৰ ইয়াতে ইলেকশ্যন কেম্পেইনত আহিছিলে। এই ইলেকশ্যন কেম্পেইনত তেখেতে আহি পেলাই ঘোষণা দি দিছে, সেইটো কাৰণে মই DPR ছাবমিট কৰিলোঁ। তো অতি সোনকালে হ'ব সেইটো ৰাস্তা। খালবাৰীৰ পৰা মানা ৰাস্তা সেইটো মই ক'ব গ'লে এটা কণ্ট্ৰেক্টাৰে নিজে প্ৰচেছ কৰিব বুলি মানে DPR কৰি লৈ গৈছে। মোৰ হাতত পৰা নাই, সেইটো DPRটো লিখি দিয়া হৈছে মোৰ পেডতে। তো তেখেতে কোকৰাঝাৰত বুলি মই জানো। তো তেখেতে জল্দি এতিয়া ছাৰ্ভে কৰিব, ছাৰ্ভে কৰি পেলাই য'ত মানে এতিয়া পানী থাকে, এতিয়া আমাৰ কলেজৰ সন্মুখত আৰু চিভিল SDO অফিচৰ সন্মুখত পানী থাকে বুলি মই নিউজ মানে মিডিয়াত মই দেখি আছোঁ। মই সেইটো কাৰণে কণ্ট্ৰেক্টৰক সিদিনা কল কৰিছিলোঁ, কল কৰি পেলাই এতিয়া অতি সোনকালে আহি পেলাই তেখেতে মানে সেইটো অলপমান মানে এতিয়া মানে বাৰিষা টাইমত যে চলিব পৰা সেনেকৈ কৰি দিব বুলি মোক কথা দিছে।